নমস্কাৰ, মই এতিয়া গৈ আছোঁ বৰহোলালৈ। চাওক, আমাৰ নগাপতৰ পৰা বৰহোলা যোৱা ৰাস্তাটো আপোনাক দেখাইছোঁ। এইটো বাটেই গ'লে আমি বৰহোলা পামগৈ। বৰহোলা, যোৰহাট। আমি নগাপতৰ পৰা, মই এতিয়া নগাপতৰ পৰা ওলাইছোঁ। এইটো বাটেই গৈ গৈ আমি বৰহোলা পামগৈ। অসম নাগালেণ্ড সীমান্তৱৰ্তী এইটো সংযোগী পথ। গোলাঘাট, যোৰহাট, এইফালে অসম নাগালেণ্ড সীমান্ত। এতিয়া মই ওলাইছোঁ বৰহোলা অসম গ্ৰামীণ বিকাশ বেংকলৈ। বেংকত মানে পইচা কেইটামান থ'বলৈ যাবলগীয়া হ'ল, সেইকাৰণে বৰহোলালৈ ওলাইছোঁ। আমাৰ বেংকৰ যিখিনি যাৱতীয় সামগ্ৰী আছে সেইখিনি আমাৰ বৰহোলাতে আছে। আমাৰ ঘৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত বৰহোলা অঞ্চল, আৰু তাতে আমি এই ক'বলৈ গ'লে এই বেংকটো আগতে আমাৰ নগাপাট অঞ্চলত আছিলে, কিন্তু নগাপাটৰ কি কাৰণত বৰহোলালৈ বেংকটো লৈ আহিলে কিন্তু সেইটো নাজানো। কিন্তু আমাৰ এতিয়া নগাপাটৰ যিমান বিলাক মানুহ আছে, সেই গোটেই মানুহখিনিৰ এতিয়া সুবিধাৰ অসুবিধাৰ চিন্তা নকৰি কিন্তু এতিয়া তেওঁলোকে বৰহোলাত এই বেংকটোৰ স্থাপন কৰিলেহি। কিমান কি কথা নাজানো, আমি এতিয়া কিন্তু বৰহোলালৈ আহিব লাগে বাধ্য। সেইকাৰণে আমি এতিয়া বৰহোলালৈ মই আহি আছোঁ। এখন মোৰ নিজৰ গাড়ীয়ে বৰহোলালৈ আহিছোঁ, আৰু আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। মই বেংকত আহি আছোঁ। এই চাওক, বৰহোলালৈ গৈ আছোঁ। এইটো আমাৰ এইটো পথেই গ'লে আমি যোৰহাট পামগৈ। এইখিনিতে ছাগলীটা শুই আছোঁ। ইমান ধুনীয়াকৈ আহি আছিলোঁ, কিন্তু ছাগলীটো বাধা কিনি কৰিলে আগত তেলৰখন একদম মানে গাড়ীৰ পৰা উপায় নাই। ছাগলীকেইটা ঘৰত কি ক'ব, ছাঁ পাইছে, গহীনত ধুনীয়াকৈ শুই আছে ৰাস্তাত, পকা বিন্দাছ। আগত মানুহ গৈ আছে। প্ৰায় আমাৰ ঘৰৰ পৰা প্ৰায় 10.5 কিলোমিটাৰ আমি বৰহোলালৈ অহা যোৱা কৰিব লাগে। স্পীড ব্ৰেকাৰ ঢেৰ একদম, ইটো ওচৰত সিটো, সিটো ওচৰত সিটো। মই এতিয়া পাইছোঁহি কুজি পাৰলি, বৰহোলাৰ প্ৰায় আশে পাশে। গৈ গৈ বৰহোলা পামগৈ, আৰু প্ৰায় 2 কিলোমিটাৰ আছে বৰহোলালৈ পামগৈ। বৰহোলালৈ স্পীড ব্ৰেকাৰ ঢেৰ গৈছে নহয় আপোনাৰ, তো কি কম। ৰাস্তাত বৰ ধুনীয়া ধুনীয়া ছোৱালী দেখিছোঁ। এইখিনিৰ পৰা প্ৰায় আৰু 1 কিলোমিটাৰমান আছে বৰহোলালৈ। মই মোৰ কেমেৰা
কেমেৰাত ৰাখিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' আপোনালোকক। আমাৰ বহলাখন সৰু কিন্তু আমাৰ মনত বহুত ডাঙৰ। আৰু এই বৰহোলাৰ কাষতে লাগি আছে আঠখিলীয়া নামঘৰ, কিন্তু ডিষ্ট্ৰিক্ট যোৰহাট পৰে, ডিষ্ট্ৰিক্ট গোলাঘাট পৰে, কিন্তু বৰহোলাৰ কাষতে লাগি আছে আঠখিলীয়া নামঘৰ। এই ভাদ মাহত, এই পবিত্ৰ মাহত আঠখিলীয়া নামঘৰলৈ বহুত দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ বৈষ্ণৱ আহে। তেখেতলোকে নিজৰ ভক্তিভাৱ প্ৰেৰণাৰ ভক্তিভৰা হৃদয় আৰু এই আঠখিলীয়া নামঘৰতে আশীষ ল'ব। মই বৰহোলাত সোমাইছোঁহি। আমাৰ এখন বহলা সৰু চহৰ, কিন্তু হ'লেও মনত এই বহলাখনেই বহুত ডাঙৰ। এই বহলাত আমি সোমাইছোঁ, আৰম্ভ কৰিছোঁ। এইখনেই হ'ল আমাৰ বহলা। এইটো হ'ল আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া। এইখনেই হ'ল বৰহোলা আৰক্ষী থানা। এইটোৱে হ'ল আমাৰ বৰহোলা টাউন। কিন্তু টাউনখন সৰু হ'লেও কিন্তু আমাৰ মনৰ কাৰণে বহুত ডাঙৰ। মই গাড়ী চলাই আছোঁ, কিন্তু এইফালে ভিডিঅ' কৰি আছোঁ, কিন্তু ভিডিঅ'টো অলপমান হিলিব পাৰে। কিন্তু এইখন হ'ল বহলা হায়াৰ ছেকেণ্ডেৰী। এইখন হ'ল বহলা হায়াৰ ছেকেণ্ডেৰী। এইখিনিতে মই এতিয়া লক্ষ্মী বেংকত সোমাম, আসাম গ্ৰামীণ বিকাশ বেংকত সোমাম। অলপ গৈ সোমাম আৰু ইয়াৰ পাছত মই আপোনালোকক ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। এইখনেই হ'ল আমাৰ বৰহোলা মহাবিদ্যালয়। এইখনতে মই পঢ়ি ওলাই গৈছিলোঁ যেতিয়া আমাৰ কলেজখন গ্ৰাণ্ট হোৱা নাছিলে। এইখনেই হ'ল মহাবিদ্যালয়। ইতিমধ্যে মহাবিদ্যালয়ৰ গেটখন বনাই থকা আছে। শিক্ষক আৰু কৰ্মচাৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগ লাগি এইখনেই হ'ল আমাৰ বৰহোলা মহাবিদ্যালয়। এইখনেই এইখন বহলা মহাবিদ্যালয়। এইটো হ'ল আমাৰ বহলা মহাবিদ্যালয়ৰ পথ। তাৰ কাষতে লাগি আছে ডেইলি বজাৰখন। ইয়ালৈ আহিছিলোঁ মই। এইটো হ'ল অসম গ্ৰামীণ বিকাশ বেংক। এইখনেই হ'ল ডেইলি বজাৰখন, আমাৰ বৰহোলাৰ ডেইলি বজাৰ। মই বৰহোলা চাৰিআলি। এইফালে যায় শ্ৰী আঠখিলীয়া নামঘৰলৈ। এইফালে বৰহোলা চাৰিআলি। এই হ'ল আমাৰ বৰহোলা
টাউন এইখনে কিন্তু বৰ ভালকৈ আপোনালোকক মই ভিডিঅ'টো কৰি দেখুৱাব পৰা নাই তাৰ মই যি কি নহওক মই আপোনালোকক কিছু হ'লেও দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই ঘৰলৈ উভতি আহিছোঁ। এইটো হ'ল আমাৰ বৰহুলাৰ পৰা নগাবাট ৰোড। ৰাস্তাত আৰু গৰু ছাগলী ধেৰ আছে, কি ক'ব উপায় নাই। সিহঁতি কিনি ল'লে নি গৰু, ৰাস্তাটো ঠিক নাই গৰুখিনি, এনেকুৱাই গৰু। আহি পালোঁ, ঘূৰি আহি পালোঁ মই এইডোখৰ কুজি পাৱলি। এইটো কুজি পাৱলি টাৰ্ণিংটো মই এতিয়া ঘূৰিছোঁ এইটো আৰু দেখুৱাইছোঁ। এইখিনিতে আকৌ ডবল তাৰ স্পীড ব্ৰেকাৰ আছে নহয়, এখন থাম কৰিব লাগিব, এতিয়া উপায়টো নাই। এইডোখৰ স্পীড ব্ৰেকাৰ। এইটোৱে হ'ল নগাবাট, বৰহুলা, যোৰহাট আৰু অসম নাগালেণ্ড সংযোগী পথ। যোৰহাট গোলাঘাট এইটোৱে একমাত্ৰ অসম নাগালেণ্ড সীমান্তৰ একমাত্ৰ ঘাইপথ। কিন্তু অসম নাগালেণ্ড সীমান্তৰ ঘাইপথ যদিও আমি অসম নাগালেণ্ড দাঁতি কাষৰীয়া মানুহ যদিও বা অঞ্চল যদিও আমাক কেতিয়াও আজিলৈকে এই অঞ্চলত নাগাই আমাক কেতিয়াও অসুবিধা দিয়া নাই। চাওক, মই আপোনালোকক দেখাই আছোঁ ৰাস্তাটো কি ধুনীয়া, একদম ধুনীয়াকৈ কাৰ্পেটিং কৰা আছে, পিচ কৰা আছে। আজি এইজনে কল লৈ আছে বাইকত। আজি যিহেতু বৃহস্পতিবাৰে আমাৰ নগাবাটত অঞ্চলত শুকানজান গাঁৱতে এখন সাপ্তাহিক বজাৰ বহে। সেই সাপ্তাহিক বজাৰৰ পৰাই তেওঁ আজি কল কিনি আনিছে, কেঁচা কল, আৰু তেওঁ পকাই নিশ্চয় বিকিব চাগে। আজিতো ভাদ মাহ, যিহেতু ভাদ মাহত মগু মাহ যিহেতু, এই তেওঁ নিশ্চয় বিকিব চাগে। আৰু আহি মই পাইছোঁহি অৰঙিয়াল। এইডোখৰ অৰঙিয়াল বুলি কয়, অৰঙিয়াল। কিন্তু অৰঙিয়াল পাৰ হৈ পাম ৰাইদাংজুৰি, ৰাইদাংজুৰি পাৰ হৈ পাম নাগিনীজুৰি, নাগিনীজুৰি পাৰ হৈ পাম শুকানজান, শুকানজান পাৰ হৈয়ে নগাবাট, তাৰপিছত অসম, এইফালে পানীখেতি, আৰু পানীখেতিৰ পৰা অসম নাগালেণ্ড সীমান্তৱৰ্তী বা অসমৰ যি সীমামূৰীয়া অঞ্চল, তাৰ পাছতে আমাৰ এইখিনিতে আছে, তাৰ পানীখেতি পাৰ হৈ আছে এই নগা পাহাৰখন। যি কি নহওক আপোনালোকক ইয়াই দেখাবলৈ চেষ্টা কৰিলোঁ। এই নগাবাটৰ ৰাস্তাটোৱেই শ ডাম্পাৰ অহা যোৱা কৰে। সৰু পানী শিশু পানীৰ পৰা চেন গ্ৰেভেল মেটেল আনিবৰ কাৰণে এই ৰাস্তাটোৱে শ গাড়ী ডাম্পাৰ অহা যোৱা কৰে। এই ৰাস্তাটোৱে, সেইকাৰণে ৰাস্তাটো জেগাই জেগাই অতি সোনকালে বেয়াও হৈছে। মানে বহুত গাড়ী মানে ডাম্পাৰ অহা যোৱা কৰে, একদম ফুল লোড লৈ ডাঙৰ ডাম্পাৰ, একদম শ দিনে নিশাই সৰু পানী শিশু পানীৰ পৰা আপোনাৰ চেন গ্ৰেভেল লৈ আহে ৰাস্তাটোৰ পৰা। এই ৰাস্তাটোৱেদি সৰু পানী শিশু পানীৰ পৰা চেন গ্ৰেভেল লৈ আহে। বেংকত সোমাইছিলোঁ নহয়, মুখত মাস্কখন লগাই দিলোঁ, কিন্তু এতিয়া খুলিবলৈ পাহৰিলোৱেই। যি কি নহওক আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ নগাবাট বৰহুলাৰ যি সংযোগী পথ, তাকেই আপোনালোকে ভিডিঅ'টো চাব, লাইক কমেণ্ট নিশ্চয় কৰিব, আৰু মোৰ চেনেলটোৰ দীপন শইকীয়া মনৰ অসম চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।